Hello everyone, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰতীক্ষা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত ছোৱালীয়েনো দিনটো কি কৰিলে আৰু মই তাইৰ লগত কেনেকৈ দিনটো পাৰ কৰিলোঁ তাকে আপোনালোকৰ আগত দেখাম বুলি ভাবিলোঁ। আহকচোন তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগেয়ে পাব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা পায় কিন্তু জনাবলৈ নাপাহৰিব। ঠিক আছে তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা বলা কি লিখিছা? কিয় কিছা আপনো? কিয় কিছানো? কিয় কিছা? কিয় কিছা? আৰু কি কিবা ভাল বহি পাত বনায়াকে নহয় পিলেহে আকে এইপিনে চাওঁ, এইপিনে চোৱা। কোনটো এনেকৈ বহিলেও কি কৰিবা? এইফালে এইফালে কোন কেনেকৈ গৈছে চাগে? এইফালে এইফালে নিয়া আকৌ। কেনি গৈছে চাইকেল? চাইকেল হাবিলে গৈছে। পোনাই দিয়া। গা ধুলে তাইক ফুৰিবলৈ যাব লাগে, তাকে চাইকেলখনতে উঠাই তাইক অকণমান ফুৰাই আনিলোঁ ৰাস্তাৰ পিনে। মেয়া গা ধুই ইফালে চাই গৈছে, এনেকৈ বেগ বনাব জানিছে আৰু এৰোপ্লেনৰ মাত শুনি নাই গ'লগৈ। এৰোপ্লেন ৰখাই দিবলৈ গৈছে এৰোপ্লেনখনৰ মাত শুনি। এৰোপ্লেন আহালৈ ৰৈ আছে, এৰোপ্লেনখন চাই আছে।
বলাই পিনে নিয়ে আছে এইফালে ঘূৰাই দিয়া এতিয়া বেগ পোনা দিয়া ঘৰ পিনে ঘূৰোৱা এইফালে ঘূৰাই দিয়া বেগ পোনাই দিয়া আমাৰ ঘৰ ফালে নকল্প তাৰপা Monto Angkara A for airplane B for ball C for D for kinu D for dog এটা আঁকা আঁকি দিয়া আকৌ তুমি ডগ পাৰিছা দেই আৰু বাৰ্ড এজনী আঁকা বাৰ্ড মানে কি চৰাই কি দিয়া এয়াৰপৰ্ট দিছোঁ ন এয়াৰপ্লেনখন আঁকি দিয়াচোন বা কিলে পা পাৰিলে আৰু এতিয়া আঁকা হেৰি এটা আঁকা ফুল এপাহ আঁকাচোন ফ্লাৱাৰ এপাহ ফ্লাৱাৰ আঁকা সেইটো ফ্লাৱাৰ আঁকিলা তাৰপৰা কেট আঁকা কেট এটা আঁকা কেট মানে কি কেট মানে মেকুৰী মেকুৰী ডগ মানে কিনো কি কুকুৰ আকৌ কুকুৰ এটা আঁকা ডগ মানে কুকুৰ এটা আঁকা এপৰ কি বৰ এপৰ কি এয়াৰপ্লেন kan ko go ngo প্ৰথম ছ দ্বিতীয় ছ বগীয়া জ ঝ ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ এডখ নহয় মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্তীয়া ট কোৱা এই দন্তীয়া ট কোৱা দন্তীয়া ট এই দন্তীয়া ট কোৱা দন্তীয়া ঠ দন্তীয়া দ